হাই হেল্ল' এণ্ড নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল জুন্টি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ চাগে নিশ্চয় ভালেই, মোৰো ভাল। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ, মানে মই ফোনটোৰ পৰা নাহোঁ, বেক কেমেৰাত দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমাৰ জিও মাইনাক খেলি থকা দেখাম, তো স্কিপ নকৰাকৈ চাই থাকক। এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ মানে আমাৰ ঘৰৰ সন্মুখতেই থকা নামঘৰটো। এয়া আমাৰ ঘৰৰ কাম চলি আছে আৰু এয়া হৈছে মই অলপ ওলাই আহিছোঁ আগফালে। এয়া হৈছে বৰ্তাহঁতৰ ঘৰ। আমাৰ সন্মুখৰ ৰাস্তাটো কেঁচা হৈ আছে, এতিয়ালৈকে বনোৱা নাই। এয়া আৰু পানী হয়, বোকা হয়। আৰু এয়া আমাৰ চুমুৱে চাইকেল চলাবলৈ শিকিছে। এয়া চাওক, চুমু চাইকেল চলাই আছে। পূৰা ঠাণ্ডা বতৰ, ফাগুনৰ বতৰ, বতাহ মাৰিছে। এয়া খুৰী ল'ৰাটো আহি গ'লোঁ খুৰীহঁতৰ ঘৰত। খুৰীয়ে এইফালে মহুৰা বাতি আছে, চাহ দিলে, চাহ খালোঁ। এই খুৰী ল'ৰাটোৱে চাইকেল চলাই ফুৰিছে, ভাইকক উমলাই আছে। এইফালে আমি সকলোৱে বহি এনেকৈ কথা পাতি আছোঁ। আৰু এইফালে আমাৰ এজোপা জাতিলাও গছজোপাত বাৰু জাতিলাও বহুতেই লাগিছে। এয়া আমাৰ চুমু দেউতাকে ৰোৱা জাতিলাও গছ। এইটো ডাঙৰ হৈ আছে। এইটো গুটিৰ কাৰণে ৰাখি থোৱা হৈছে বুঢ়া কৰি। এইটো ডাঙৰ হৈ আছে, এইটো খাবৰ জোখৰ হৈ আছে। খাম আৰু দুদিনমান পাছত। এইবোৰ আৰু এয়া হৈছে কাপোৰ কানি ধুইছিলোঁ, কাপোৰ কানি শুকোৱাই নাই আৰু বতাহত অলপ শুকাইছে। এয়া মাহঁতে মাছ ধৰিবলৈ গৈছিলে, এয়া চাওক মাছ আনি থৈছে এনেকৈ। আৰু এয়া হৈছে আমাৰ চুমু দেউতাকে ৰোৱা এইবোৰ কি জলকীয়া পুলি, ভোট জলকীয়া পুলি। বেছিকেইটা নাই, 9টামান 10টামান আছে। এয়া ভোট জলকীয়া পুলি, লগতে কুঁহিয়াৰজোপা আছে। আৰু ফাইনেলি এয়া আমাৰ মাইনাজনী। যাওঁ হাই কৈ দিয়া, অঁ বেটি হাই কৈ দিয়া। গুলু এয়া আমাৰ জিজ্ঞাসা মাইনা। মমাইকে নাম থৈছে জিজ্ঞাসা। আৰু আমাৰ দাদা মানে ককায়েকে থৈছে ৰদালি। আমি ঘৰত মাতো, মাহীয়েকে থৈছিলে জিউ বুলি আমি মাতো। আৰু এনেকৈ চাৰ্টিফিকেটত বৰ্ষনা। এই নাম বহুত আছে, আপোনালোকেও এটা নাম থ'ব। এই চাই কেনেকুৱা আমাৰ মাইনাজনী কমেণ্টত জনাব দেই সকলোৱে। হাঁহি এটি মাৰি দিয়া মনো। এইজনীয়ে হৈছে আমাৰ জ্যোতিষ্মানৰ ভণ্টি। পখিলা, আমাৰ মাহীয়েও কয় পখিলা বুলি ন। পখিলা বুলি কোনে কয়? টুক টুক, টুক। আমাৰ পখিলা বেটি কি কৰিছে খেলো কৰিছা নি? কুকুক হাঁহিছে আমাৰ মাইনাজনী ন। এইটো দাদা হাতখন কি হ'ল দেখাই দিয়া। হাতখন পুৰিলে দাদা আজি ৰিজাল্ট দিছে। ৰিজাল্ট কেনেকুৱা হ'ল কৈ দিয়া আকৌ। বঢ়িয়া হ'ল, কিন্তু বঢ়িয়া হ'ল, সিমানো ভাল নহ'ল। কেই নম্বৰত গ'লা কৈ দিয়া। 6 নম্বৰত গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।